2 অক্টোবৰত কি হৈছিল আপোনালোকৰ মনত আছে নে? बर्थडे है भाई 2 अक्टूबर का नाम बापू का हैप्पी बर्थडे। किसका बापू? बापू बोले तो महात्मा गांधी। আৰে পাহৰিলে আপোনালোকে 2 অক্টোবৰত এটা মজাৰ ঘটনা ঘটিছিল। ৰ'ব মই মনত পেলাই দি আছো। চতুৰ্থ মানত ফেইল কৰা বিজয় নিজৰ দুজনী ছোৱালী আৰু পত্নীৰ লগত থাকে। কেবল টিভিৰ বিজনেছ কৰে আৰু জীৱনটো খুব ভালদৰে পাৰ হৈ আছিল। এদিন বিজয়ৰ ডাঙৰ ছোৱালী কলেজৰ পৰা পিকনিকলৈ যায় আৰু তাতে তাই গা ধুই থাকোতে সমীৰ নামৰ হাৰামী ল'ৰা এজনে তাইৰ ভিডিঅ' বনায় আৰু তাইক ব্লেকমেইল কৰে। এদিন ৰাতি সমীৰ তাইৰ ঘৰলৈ যায় আৰু তাইৰ লগত জোৰ জবৰদস্তি কৰিব বিচাৰে আৰু তাতেই সমীৰৰ মূৰত কোব মৰাৰ ফলত তাৰ মৃত্যু হয়। বিজয় আহি এইবোৰ গম পায় আৰু নিজৰ ফেমিলিক বচোৱাৰ উপায় বিচাৰে আৰু সম্পূৰ্ণ প্লেনিং কৰে নিজৰ ফেমিলিক বচোৱাৰ কাৰণে। ফেৰে সমীৰৰ মাক আছিল পুলিচৰ আইজি। নিজৰ ল'ৰা নিৰুদ্দেশ হোৱাৰ পিছত বিচাৰ খোচৰত লাগি যায় আৰু সংসূত্ৰ দি গম পায় বিজয় আৰু তাৰ ফেমিলিক সন্দেহ কৰে আৰু তাৰ পিছতে অনুসন্ধানৰ নামত বিজয়ৰ পৰিয়ালৰ ওপৰত নিৰ্যাতন আৰম্ভ কৰে। কিন্তু বিজয় আৰু বিজয়ৰ পৰিয়ালৰ কাৰো মুখৰ পৰা একো নোলায়। শেষত বিজয়ৰ সৰু ছোৱালীজনী ভয়তে কৈ দিয়ে যে সমীৰৰ ডেড বডি তেওঁলোকৰ বাৰীৰ পাছফালে পুতি থোৱা আছে। তাতে খান্দি ওলোৱাৰ পিছত তাতে এটা কুকুৰৰ ডেড বডিয়ে পায় আৰু এনেকৈ কেছটো তাতেই থমকি ৰয়। বিজয় মাজে মাজে থানাত যাব লগা হয় চহী কৰিবৰ কাৰণে ফৰ্মেলিটি। কিন্তু ডেড বডিটো ক'ত গ'ল? ইয়াৰ উত্তৰ শেষত দেখা যায়। সমীৰক মৰাৰ পিছতে তাৰ বডিটো সেই ঠাইতে নতুনকৈ বনাই থকা পুলিচ ষ্টেচনৰ তলতে পুতি থৈ দিয়ে বিজয়। এইখিনি আছিল দৃশ্যম 1ৰ চমুকৈ কাহিনী। এইখন ৰিমেক হলেও যদি আপুনি অৰিজিনেলখন চোৱা নাই তেন্তে ই আপোনাক এখন সম্পূৰ্ণ সাসপেন্স থ্ৰিলাৰ মুভিৰ ভাইব দিব। এইখিনি কৰাৰ উদ্দেশ্য এইটোৱে আছিল যে যোৱা শুক্ৰবাৰে ইয়াৰে সিকুৱেল অৰ্থাৎ দৃশ্যম 2 ৰিলিজ হৈছে। ভাবিলো পাৰ্ট 1 খন অলপ মনত পেলাই দিওঁ যাতে পাৰ্ট 2 খন চাওঁতে অলপ সুবিধা হয়, সেইকাৰণে। এতিয়া কওঁ দৃশ্যম 2ৰ কথা। ষ্টৰী আৰম্ভ হয় 7 বছৰ পিছৰ পৰা। বিজয়ৰ এতিয়া চিনেমা হল এখনো আছে। আৰ্থিক অৱস্থা যথেষ্ট ভাল আগতকৈ। সকলো ভাল চলি থাকে যদিও সকলোৰে মনত এটা ভয় এটা লাগি থাকে বোলে যদিহে আকৌ পুলিচ আহে, যদিহে আকৌ তদন্ত আৰম্ভ হয়। তেওঁলোকৰ ভয়টোৱে সঁচা হয়। 7 বছৰ পিছত আকৌ সেই কেছটো ৰিঅপেন কৰা হয়। আকৌ বিজয় আৰু তাৰ পৰিয়ালৰ ওপৰত তদন্ত কৰা হয়। তাৰ পিছত কি হয়? বিজয় এইবাৰো নিজক আৰু নিজৰ পৰিয়ালক বচাব পাৰে নে নোৱাৰে? পুলিচে ডেড বডিটো বিচাৰি পায় নে? এইবোৰ প্ৰশ্নৰ উত্তৰ চাবলৈ আপুনি চিনেমাখন চাব লাগিব। ৰিমেক হলেও ইয়াৰ মেইন ষ্টৰীত একো সলনি নকৰাকৈ বনাইছে বাবে ইয়াৰ টেষ্ট অৰিজিনেলৰ আছে। ইয়াৰ অন্যতম ভাল দিশটো হ'ল স্ক্ৰীন প্লে আৰু ষ্টৰী টাইমিং। এই দুটা এই ফিল্মখনত বহুত টাইট কৰি ৰাখিছে, যাৰ বাবে দৰ্শক অলপ সময়ৰ বাবে অন্যমনস্ক হ'ব নোৱাৰিব। চিনেমাখন আপুনি সম্পূৰ্ণ ধ্যান দি চাব লাগিব। মুভিখনৰ মিউজিক তুলনামূলকভাৱে প্ৰথমখনতকৈ বহুত ভাল হৈছে। ইয়াৰ ডায়লগছ খিনি বহুত ধুনীয়াকৈ লিখা হৈছে আৰু বহুত ধুনীয়াকৈ ডেলিভাৰ কৰিছে এক্টৰ্ছ বিলাকে। এক্টিঙৰ কথা ক'বলৈ গ'লে অক্ষয় খান্নাই সুপাৰব কাম কৰিছে। তেওঁৰ যিটো কেৰেক্টাৰ সেইটোৰ ভাৱধাৰা গোটেই চিনেমাখনত ফুটাই তুলিছে। অজয় দেৱগানে নিজৰ কাম বহুত ভালকৈ কৰিছে, লগতে অন্যান্য সহশিল্পীয়েও পাৰফৰ্মেন্স বিলাক বহুত ভালকৈ দিছে। মুভিখনৰ বেষ্ট পাৰ্ট হ'ল ইয়াৰ ক্লাইমেক্স। শেষৰ 15 মিনিট আপুনি শ্বকড হৈ যাব। টুইষ্টৰ ওপৰত টুইষ্ট আহিব বোলে, এই টুইষ্ট সেই টুইষ্ট আকৌ টুইষ্ট। যেতিয়া আপুনি ভাবিব বোলে বিজয় শেষ গেল তেতিয়াই টুইষ্ট আহি যাব আৰু আপুনি ক'ব ৱাহ, মুখেদি ৱাহ ওলাই যাব। বেয়া দিশ বুলিবলৈ গ'লে এটাই লাগিল মোৰ, ইয়াৰ ফাৰ্ষ্ট হাফটো অলপ বেছিকৈ টানি দিলে, অলপ বেছি টানা হৈছে ফাৰ্ষ্ট হাফটো। ফিল্মখন ফেমিলি এণ্টাৰটেইনিং চিনেমা হয়। আপুনি গোটেই পৰিয়ালৰ লগত যাই চাব পাৰে। ধুনীয়া সাসপেন্স থ্ৰিলাৰ ফিল্ম এখন, আপুনি চাই ভাল পাব। মই দিম ইয়াক 3.5 আউট অফ 5 ষ্টাৰ। থেংক ইউ।